এতিয়া প্ৰথমে অষ্টক কাপোৰটো কাটিম 36 নম্বৰ ব্লাউজ যেহেতু চিলাম তাক 4 ভাগ কৰিলে 9 হ'ব 9ৰ লগত 3 যোগ কৰি মই 12 লৈছো এতিয়া সন্মুখৰ সাইডটো কাটিম প্ৰথমতে আৰু আমাৰ লম্বাটো আছিল 14 গতিকে মই 14তকৈ অকণমান বেছিকৈ লম কাৰণ কাটনত যাব আৰু কমৰটো মই প্ৰথমতে জোখমতে নিদু বুকুৰ জোখতে দিম যেহেতু কটাকটি বহুত কৰিব লগা থাকে আগফালে এতিয়া ডিঙিৰ কাৰণে যেটো সোলজাৰ তাৰ কাৰণে মই আহৈ লম 3 দিলে হয় কিন্তু মানে ক্ষীণ মানুহ হলে 3 দিলে মানে খহি যায় আৰু তাৰ পিছতে এডোখৰ মই 3 লম আৰু ডিঙিটো আগফালৰটো মই প্ৰায় হাতে দিও হাত দিলে মানে জোখৰ হয় বৰ বেছি তললেও নহয় বৰ বেছি ওপৰলেও নহয় তো এটা হাতত দাগ আৰু ওপৰৰ জোখতকৈ তলৰ ডখ অকমান বহাই দিও তেতিয়া মানে ডিঙিৰ শেপটো ধুনিয়া হয় আৰু এতিয়া হাতেৰে ধুনিয়াকৈ শেপটো দি দিম এটো হৈ গল এতিয়া হাতৰ গোলাইটো কাৰণে মই এটো 6.5 দিও বৰ বেছিকৈ দিলেও এটো পিছলে হাতটো ডাঙৰ হৈ যায় আৰু এটো গোলাইটো আহিবৰ কাৰণে মই 1.5ত দাগ এটা দি লওঁ 1.5ত এতিয়া এই গোলাইটোৰ পৰা 2.5 সেন্টিমিটাৰ আঁতৰত এটা দাগ দিম আৰু হাতেৰে লাহেকৈ এনেকে মিলাই দিম আৰু এটো বাটিটোৰ মাজৰ ডখৰ কাৰণে মই ইয়া 10.5 দি লওঁ বৰ বেছি নহলে ওপৰত হৈ যায় 10.5 তে মোৰ কাৰণে জোখৰ হয় তাৰ পিছত এটো হাতেৰে লাহেকৈ মিলাই দিয়া হৈ গল এতিয়া যত মই 10.5ত দাগটো দিছিলো হে দাগটোৰ পৰা তললে আধা ইঞ্চি আৰু ওপৰলেও আধা ইঞ্চি তেনেকৈ দুটা দাগ দিম আৰু হাতেৰে নেকে মিলাই দিম আৰু ঠিক তেনেদৰে এইফালেও কৰিম তাৰপিছত ধুনিয়াকৈ ইয়াৰ শেপটো দিম ইমানখিনি আগফালে জুখিব লাগে এতিয়া মই এটো কাটি লম এতিয়া পিছফালেটো যেহেতু 9 আছিলে 1.5 যোগ দি 10.5 কৰি লৈছো আৰু লম্বাটো 14 তো 14তে দাগ এটা মাৰিম অকমান বহাই লব পাৰি মই বাৰু কাটোতে অকমান বহাই কাটি লম আৰু কমৰটো একেটা জোখতে মাৰিম কাৰণ কাটোতে যাব আকৌ টেকিংও আছে তাৰপিছতে সোলজাৰটো আকৌ একে মই 2.5ত মাৰিম আৰু এডোখৰ মই 3 লম আগৰ সাইডটো 3 লৈছো ইয়াতো মই 3 লৈছো তাৰ পৰা এতিয়া এটো হাতৰ গোলাইটোৰ কাৰণে একে 6.5 লৈছো আৰু ইয়াত আগৰ নিচিনাকে দাগ দিলম এটো 1.5ত দাগ এটা দি পেলাই হাতেৰে লাহেকৈ গোল কৰি মিলাই দিম এতিয়া পিঠিটোৰ 9 আছিলে ডাউনটো তো 9ত দাগ এটা দিম এটো 3.5 লম 3.5 ইঞ্চি ললে মানে ধুনিয়াকৈ মিলি যাব আৰু ডিঙিৰ শেপটো ধুনিয়া হয় একে আঁচডাল টানি লৈ পেলাই ধুনিয়াকৈ এতিয়া মিলাই দিম হৈ গল আৰু এতিয়া পিঠিৰ যেটো টেকিং থাকে সেই টেকিংটো এতিয়া হৈ গল পিছফালৰটো কাটি লম আৰু এতিয়া এডোখৰ কাটিম আগফালে কমৰত যিডোখৰ থাকে হেডোখৰ বেকাকে অকনমান থাকে হেডোখৰ কাৰণে এডোখৰ মই 10.5 লৈছো আৰু এটো মই বেকাকে লম এটো 5 লৈছো আৰু আন সাইডত
4.5 ল'ম। আৰু বেকাকৈ এতিয়া ধুনীয়াকৈ হাতেৰে মিলাই ল'ম আৰু মিলাই লৈ পেলাই এই টুকুৰাও কাটি ল'ম। এতিয়া কাপোৰডোখৰ মই ডাবুল কৰি ল'ম, মানে ধুনীয়াকৈ চবফালে মিলাই পেলাই লৈ ল'ম যাতে আগাগুৰিয়া নহয়। আৰু এই যে আগত কাটি ৰাখিছিলোঁ অস্ত্ৰ কাপোৰটো, তাৰ টুকুৰাবোৰ ইয়াৰ ওপৰত ধুনীয়াকৈ মিলাই ল'ম। এনেকৈ ধুনীয়াকৈ মিলাই ল'ম। এতিয়া হৈ গ'ল আমাৰ মিলোৱাৰ পিছত লাহেকৈ মই এই চেপতে কাটি দিম কাপোৰ টুকুৰাটো। এইবাৰ হাতখন মই 1.5 বেছিকৈ লৈছোঁ, যিহেতু আমাৰ 36 আছিলে ব্লাউজটো, 9 আছিলে, তাৰ লগত 1.5 কৰি দিছোঁ। আৰু এই হাতখন মোৰ 6 আছিলে, মই অকণমান বঢ়াই দিছোঁ কাৰণ চিলনিত যাব। মই 8 লৈছোঁ কাৰণ ভিতৰৰ ফালে আকৌ মিলাবও লাগিব। আৰু জোখৰ মতে টানি লৈছোঁ এডোখৰ। আৰু এইফালে 3.5 ডাউন দিছোঁ। এতিয়া ইয়াতো চেপটো ধুনীয়াকৈ হাতেৰে মিলাই দিম। আৰু এতিয়া যিহেতু আমাৰ মহৰি 6 আছিলে, তাৰ লগত 1.5 প্লাছ কৰি 7.5ত দাগটো দি পেলাই হাতেৰে আকৌ চেপ দিম। আৰু এইটো এতিয়া ধুনীয়াকৈ কাটি ল'ম। এয়া আমাৰ হাতটো কটা হৈ গ'ল। এতিয়া বাকী ৰৈ যোৱা কাপোৰখিনিৰ পৰা মই বুটাম পটি কমৰৰ কাৰণে আৰু ডিঙিৰ কাৰণে কাটিম। ইমানেই আছিলে ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু মই ইয়াৰ নেক্সট ভিডিঅ'টোত ব্লাউজটো কেনেকৈ চিলালোঁ সেইটো লৈ আহি আছোঁ। গতিকে আজিলৈ এৰিলোঁ। ধন্যবাদ।